নমস্কাৰ বন্ধু-বান্ধৱীসকল শেহতীয়াকৈ হলেও আপোনালোক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ অষ্টমী আৰু নৱমী যেহেতু লগতে পৰিছে আৰু সেই আজি দশমী হ'ল আৰু দশমীৰ কাৰণে নেপালী সম্প্ৰদায়ৰ এক ফুট লগোৱা অনুষ্ঠান থাকে, হয়তো বহুতে জানে বহুতে নাজানিবও পাৰে। আৰু সেই ফুট লগোৱা অনুষ্ঠানটি আমাৰ ঘৰত কেনেকৈ উদযাপন কৰে, যিহেতু আমাৰ দেউতা নেপালী মানুহ অৰ্থাৎ আমি নেপালী মানুহ, মা অসমীয়া হয় যদিও আমাৰ ঘৰত সেই অনুষ্ঠানটো পালন কৰা হয়। আৰু সেয়ে ভাবিলোঁ আপোনালোকক সেই অনুষ্ঠানটো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকক দেখুৱাম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতিপুৱা অকণমান সোনকালে শুই উঠি মা আৰু মই ফুল ছিঙিবলৈ বুলি ওলাই গ'লোঁ আৰু দেউতাই দুবৰি বন ছিঙি আছে, যিহেতু ফুট লগোৱাতে প্ৰয়োজন হয়েই এইবিলাক। আৰু অকণমান ফুট লগোৱাৰ আগমুহূৰ্তত কিছুমান নিয়ম থাকে আৰু সেই নিয়মটো তেতিয়া পালন কৰি আছে, অৰ্থাৎ দেউতাই দৰ্জাখনৰ ওপৰতেই অকণমান গোবৰেদি লিপি আৰু তাৰ লগতে গোবৰৰ লগতে দুবৰি বন, ফুল, চাউল, পইচা তেনেকৈ দি অকণমান লিপিব লাগে। এইটো এটা নিয়ম হয়। তাৰপিছতে এই পূজাভাগ কৰাৰ পিছতহে ফুট লগোৱা কাৰ্যটো আৰম্ভণি হয়। আৰু যিহেতু সময়সূচী থাকে, এইবাৰ 11:30 দিছিলে নেকি সম্ভৱ, মই পাহৰিছোঁ। তাৰপিছতে ডলাখন দেখিছে, ডলাখনত ফুট লগাবলৈ প্ৰয়োজন হোৱা যিবোৰ বস্তু আৰু সেই বস্তুখিনি যুগুতাই লোৱা হয়। তাৰপাছতেই এয়া হৈছে কিছুমান মিঠাই চিঠাই, যেনেকৈ যোনে যি পাৰে আৰু তেনেকৈ লোৱা হয়। আৰু ফুটটোৰ যেতিয়া বনোৱা হয়, ফুটটো বনাবলৈ বেলেগ বিশেষ একো প্ৰয়োজন নহয়। তাত কেইটামান চাউল লাগে আৰু লগতে দৈ আৰু অকণমান তাত পানী মিক্স কৰোঁ বুলিলে কৰিব পাৰে, আৰু অকণমান ৰং হ'লেই হৈ যায়, যিকোনো ৰং। তাৰপাছতে ইয়াত কিছুমান নিয়ম থাকে, যিহেতু ডাঙৰৰ পৰা আৰম্ভ কৰা হয়। আৰু আমাৰ অসমীয়া সমাজত যিদৰে সেৱা শুশ্ৰূষা কৰা হয়, অৰ্থাৎ ডাঙৰ যেতিয়া সেৱা লোৱা হয়, সেৱা লওঁতে কিছুমান আশীৰ্বাদ যেনেকৈ দিয়া হয়, ইয়াতো তেনেকুৱাই হয় আশীৰ্বাদবোৰো। আৰু খালি এটা কথা মন কৰিবলগীয়া, মই ইউটিউব যিহেতু চাওঁ আৰু তাৰ ভিডিঅ'বিলাকৰ জৰিয়তে বা দেউতাৰ লগত বা মাহঁতৰ লগত হ'লেও বহি যেতিয়া চাওঁ বা ডাঙৰক যেতিয়া সোধোঁ আৰু তেতিয়া সোধোতে মেলোতে তেওঁলোকে কয়, যেতিয়া ছোৱালীক ফুটটো দিয়া হয়, ছোৱালীক ফুট দিওঁতে ফিমেল ভগৱানৰ নাম কিছুমান লোৱা হয়। তাৰপিছতে অৰ্থাৎ দেৱী দুৰ্গা তেনেকৈ আৰু তাৰপৰা ল'ৰাক ফুট দিওঁতে ঠিক তেনেধৰণৰ কিছুমান মেল ভগৱান, যেনেকৈ অশ্বত্থামা, শ্ৰীকৃষ্ণ, তেনেকৈ আৰু কিছুমান নাম লোৱা হয়। মই উদাহৰণস্বৰূপে এই কথাখিনি আপোনালোকক জনাইছোঁ। আৰু যেতিয়া আশীৰ্বাদকণ দিয়ে ন, চকু পানী একদম ওলাই যায়। আমাৰ মাহঁতেতো ক'বই নালাগে, মাৰ মানে অকণমানতে দুখ লাগি যায় আৰু মায়ে কান্দি কান্দি মানে চকু পানী পেলাই অকণমান মানে ফুটটো দিয়া হয়। ঠিক মাক দেখি আমাৰো চকু পানী ওলাই যায়। আমি তেতিয়া ছোৱালী মানুহ কাৰণে ঘৰলৈ আমাক উলিয়াই দিব, সেইটো কাৰণে দুখ এটা থাকে। তাৰপাছতে খাদ্য প্ৰণালী, খোৱা বস্তুটো যোগান ধৰা হয়েই। খাওঁতে বহুতে কিছুমানে মাছ মাংস খায়, কিছুমানে নাখায়। আৰু প্ৰায় নেপালী বুলি ক'লে খাচী মাংস বুলি জোকায়, আৰু একদম মইতো ওলাই গ'লেই হ'ল আৰু একদম খাচী বুলি এনেই জোকায় আৰু মানে। তাৰপিছতেই হৈছে খাচী মাংসৰ লগত চিৰা খায় কিছুমানে, বা কেতিয়াবা চেল ৰুটি, নেপালী যোনটো ৰুটি বুলি কয়, সেইটো নেপালী পিঠা বুলিও বহুতে কয় আৰু অসমীয়া সমাজত। গতিকে তেনেকেই সেই চেল ৰুটিটো আমাৰ এইবাৰ বনোৱা হোৱা নাই, এইবাৰ আমি চিৰাৰ লগতে এনেকৈ খাইছিলোঁ। আৰু এটা কথা আপোনালোকক কৈ থওঁ, মই পাহৰিছিলোঁৱে ক'বলৈ, মই ভিডিঅ'টো যোনদিনাখন ফুট লগোৱা অনুষ্ঠানটো আছিলে সেইদিনাখনেই হয়, অৰ্থাৎ দশমীৰ দিনাই মই লগাইছিলোঁ, ভিডিঅ'টো কৰিছিলোঁ। কিন্তু বিশেষ কাৰণবশতঃ ব্যস্ততাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰা নাছিলোঁ, গতিকে ক্ষমা কৰিব। যিহেতু ভিডিঅ'টোত প্ৰথমৰ পৰাই কৈছোঁ যে, প্ৰথমতেই কৈছিলোঁ শেহতীয়াকৈ হ'লেও দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ বুলি। মই আকৌ কাট কৰা নাই, ভিডিঅ'টো যেনেকৈ বনাইছিলোঁ মই তেনেকেই কৰি দিছোঁ। খালি পিছৰ কথাখিনিহে মই মানে ইয়াত এড কৰিছোঁ নিজে কৰি মেলি। আৰু এটা কথা, অসমীয়া সমাজখনত যেনেকৈ বা আমাৰ কিছুমান সমাজত যেনেকৈ আমি ডাঙৰক সেৱা কৰিব লাগে ন, কিন্তু বা ভৰি চুই, কিন্তু আমাৰ যোনটো নেপালী সমাজখনত এই নিয়মটো নাই যে সৰুৱে ডাঙৰক মানে ভৰিত চুব লাগে, অৰ্থাৎ মা দেউতাৰ আমি ভৰিত চুব নাপায়, ছোৱালীসকলকহে ভৰিত ধৰি সেৱা কৰে মানে তেনেকুৱা। কিন্তু ল'ৰাসকলে পিতৃ মাতৃক সেৱা কৰিব লাগে, তেনেকুৱা হয়। দেখিলেই যিহেতু ভিডিঅ'টোত দেখুৱাইছোঁ। আৰু এইখিনিয়ে হৈছে খাদ্য বস্তু, আৰু নিয়মখিনি মই আপোনালোকক এনেকৈয়ে দেখুৱাইছোঁ। আৰু এই ফুট লগোৱা অনুষ্ঠানটো দশমীৰ দিনটোৰ পৰা আৰম্ভ কৰি পূৰ্ণিমাৰলৈকে থাকে, অৰ্থাৎ পূৰ্ণিমাৰলৈকে লগোৱা হয়। আমাৰ ঘৰত যেনেকৈ নিয়মবোৰ পালন কৰিছোঁ, সেই ভিডিঅ'টোৰ অকণমান মুহূৰ্তহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে ইয়াত যদি কিবা ভুল হৈছে মই নাজানো। গতিকে আজিলৈ আহিছোঁ, বাই বাই।